নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। আজি মোৰ পাখি লাহি মনৰ মাজত গগনা এইকাৰণে বাজি আছে কাৰণ মই আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰত যাবৰ কাৰণে পেকিং কৰি আছোঁ। এতিয়া পেকিং কৰা হৈ গ'ল। এতিয়া মই ড্ৰেছ পিন্ধিম, ওলাম। মই ওলাই কেনে এতিয়া গৈ আছোঁ আৰু আপোনালোকৰ লগত ৰাস্তাত কথা পাতি আছোঁ। दिल चाहता है, दिल चाहता है, दिल चाहता है कभी न बीते चमकीले दिन। दिल चाहता है हम ना रहे कभी यारों के बिन। दिन दिन भर हो प्यारी बातें। এতিয়া মাৰুতি বুক কৰি কেনে মাৰুতিত উঠি কেনে এয়াৰপৰ্টলৈ গৈ আছোঁ। T2 লৈ যাম আমি। T2 লৈ অটো যাব নিদিয়ে, সেইকাৰণে আজি মোৰ ফেভৰেট অটো যাব পৰা নাই। মই এনেই মাৰুতিত উঠিব নোৱাৰোঁ, মোৰ বমি হয় বুলি আগতে মোৰ এটা ভিডিঅ'ত মই কৈছিলোঁ। কিন্তু আজি মই বমিৰ টেবলেট, আদা এইবিলাক চব লগত ৰাখি কেনে মাৰুতিতে গৈ আছোঁ কাৰণ উপায় নাই, বাধ্য যাবই লাগিব। চাওঁ এইবিলাক চব খাই লওঁ, বমি যাতে নহয়। আপোনালোকেও দোৱা কৰিব। এতিয়া এয়াৰপৰ্ট আহি পালোঁ। মই এইমাত্ৰ মই মাৰুতিৰ পৰা নামিলোঁ। এয়াৰপৰ্টত গোটেই যিখিনি আছে চেকিং টেকিং চব কৰি লওঁ। এতিয়া গৈ ডাইৰেক্ট মই গুৱাহাটীত আপোনালোকৰ লগত কথা পাতি আছোঁ। का परिचय से करना चाहूँगी। प्रदर्शन रेस्तरां के मुख्य कार्मिका मेरे साथ आपके सेवा में विशाल हैरी और ऋषि हैं। दिल चाहता है दिल चाहता है। গুৱাহাটী আহি পালোঁ। এতিয়া মোক আগবঢ়াই নিব আহিছে মোৰ কাজিন ব্ৰাদাৰ। খুব ভাল লাগিছে। এতিয়া নিজৰ জেগা, নিজৰ মানুহ দেখি বহুত ভাল লাগিছে। ভাইজন ভালে আছে? ঠিক আছে, বলক। হোম চুইট হোম। মই ঘৰ আহি পালোঁ। বহুত দিনৰ মূৰত মাক দেখা পালোঁ, খুব ভাল লাগিছে মাক দেখি। চবতকৈ ভাল লাগিছে মাক লগ পাই, কাৰণ আজি বহুত দিনৰ মূৰত মাক লগ পালোঁ। ভাল লাগিব যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা বেল আইকনটো টিপি দিয়ে। নমস্কাৰ।